হানা আমি নিজে ধৰিমগৈ আমি নোৱাৰো নেকি পুৰা টিং চিং লৈ ৰেডি মাছ ধৰে জাল প্ৰথম মাৰিছা নে আগে পিছে মাৰি পাইছা আগতে মাৰিছো কিন্তু নুফুলে ফুলে নে নুফুলে নুফুলে অগলে কি ভুলেছে সিফালে আৰু অলপ লয় নেকি এখন জালখন এনেকৈ উঠাই ন ওপৰলৈ সি গৈছিলেহে চাহ ককায়েকক ভায়েকে জাল মাৰিবলৈ শিকাব লগা হৈছে ওৱান ক'লৈ গৈ আছা এবাৰ এক্সচেঞ্জ লৰালে এয়া আমি ধৰা কুহি মাছ দুটা আৰু তলত মোৱা মাছ আছে এতিয়া খুৰা আহিছে খুৰাই মাছ ধৰিব মোক কাষেদি সাপ এটা গুচি গৈছিলে শিকাই দিবিচোন ডাঙৰ খুৰা কেনেকৈ জাল মাৰে মোৱা মাছটো এটাও নাই গোটেই মাছে মাছ উঠাই দিলে একেবাৰতে চা মোৱা মাছটো এটাও নাই আমি লাগি লাগি চাৰিবাৰ দুটা মাছ উঠাইছো ই একেবাৰতে 6টামান উঠাই দিলে দি দিয়া ইয়াত এতিয়া এইটো এতিয়া দাঙি কোনে দিব পিছত সেইটো নিজে দাঙিব লাগিব ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি কিবা তেনেকৈ থলককৈ পৰিলে হৈ গ'ল নে এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা ইয়াত 5টা হয় হ'ব ওলাই ইয়াতে থাকিবি সৰু মাছবোৰ থাকক আকৌ সৰু মাছৰ বদলি সিহঁতক ডাঙৰ মাছ এটা দি দিছোঁ আমি সৰুটো লৈ লৈছোঁ মায়ে মিঠা আচাৰ আকৌ বনাব বোলে না আম ৰুকি থৈছে এইয়া ঠিক এইবিলাক কণী আৰু এইটো কি মাছ আৰু কি মাছ আৰু মধুফুলে আৰু কণী ময়ে বনাই মেলি গা ধুই ফণীটো মূৰটো আঁচুৰিছিলোঁ হ'লেও এতিয়া চুলি কাটিবলৈ যাব নোৱাৰি যে সেইটো কাৰণে তেনে বকাসুৰহেন চুলি তুলি উঠি গৈছে আৰু কি কৈছিলি মই আজি বনাই মেলি খুৱাই আছোঁ আৰু তোন কালিতো খাবলৈ নাপালি নহয় ইয়ালা হা হেৰি খাবলৈ কালি খাই না আজি আমাৰ নিজৰ ঘৰত উলিয়াইছোঁ এইকেইডাল পুৰণাখন নহয় আৰু বাকীবোৰ কি এডাল মায়ে কাটি আছে এডাল এইটোৱে কাটি আছে না চুবলৈ কিবা ভয় লাগে ভালনে জাপ মাৰি পিঠিয়াই নি সেইখন চুবলৈ ভয় লাগে এইখন কেনেকুৱা চোকা আকৌ তই কাটিব পাৰিলে কাট দেই লোৱা এইজন আহিছে আহা বহা
ধুনীয়া মিঠাই দেই। কুঁহিয়া যিটো মুচল হৈছে আজিতো নহ'বই, কাইলৈ পৰহিলেও কুঁহিয়া কাটি শেষ নহয়গৈ। কি কৈছে? খাবলৈ দে, পটাপট কাট। এইটো গোটেইটো মোৰ, সেইকাৰণে কাটি কাটি ইমান কষ্ট। সেইটো ভাটৌ ফুল বান্ধি দিছে দেউতাই ইয়াত। আৰু এজোপা আছিলে নহয়, কি হ'ল? আৰু এজোপা বান্ধিম বুলি কৈছিলে নহয়। এইজোপাত দি দিব এজোপা। দেউতাই কপৌ ফুলো বান্ধি থৈছিলে নহয়, হ'ল নে নাই? এইয়া কপৌ ফুল বান্ধি থৈছে, হৈছে আৰু এইবাৰ লাগিছিলে। আমি ইয়াত খাই বৈ আজৰি হ'লো, মেডাম উঠি আহিছে এতিয়া। তুমি উঠি আহোঁতে গম পাওঁ, তাৰপিছত আকৌ টোপনি গ'লোঁ। মেডামৰ দাঁত বিষ, নতুনকৈ দাঁত গৈছে। আমাৰ কেঁচু সাৰ এটা বনাবলৈ আছিলে নহয় ল'ৰা, অলপ গছ কাটি অলপ মছলা বনাই কেঁচু কেইটামান আনিবগৈ লাগিব জেঠাই ঘৰৰ পৰা। ক'ত? কাইলৈ লোৱা মছলাটো বনাব লাগিব, আহিবিচোন দেই।